গাহৰি মাংসটো মোৰ বেছি ফেভাৰিট তো গাহৰি মাংস আমি হাই গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। শুই উঠি পিনি আৰু পোনে চাহটোকে খাই লওঁ আৰু গাইজ খাই মেলি এতিয়া শংকৰ ঘৰলৈ গৈ আছোঁ। এই গাখীৰখিনি দিবলৈ আহিছিলোঁ ইয়াত আছে নাই খান্দি মই আহিলোঁ গাখীৰখিনি দিবলৈ। শংকৰ মোৰ বিষয়ে কি ক'বা চেনেলৰ কথা? মানে ই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই খানা ভিডিঅ' আপোনালোকে একদম পুৰা ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' চাব, পুৰা ভাল ভিডিঅ' বনাই পুৰা চাব আৰু ধামাকা ভিডিঅ' আহি আছে। মজা এতিয়া গৈ আছোঁ বজাৰলৈ। গাহৰি মাংস বহুত দিন নাই খোৱা, গাহৰি মাংস খাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে, মই কেনেকৈ বনাম। A few inches later. বজাৰৰ পৰা আহি পিনি আৰু ভাতকেইটাকে এতিয়া খাই দিছোঁ আৰু ধুনীয়াকৈ নে ব্ৰইলাৰ মাংস আছে। 2,000 years later. আমাৰ বইল গাহৰি মাংসৰ ৰেচিপিত মই আজি আধা কেজি গাহৰি মাংস লৈছোঁ। এইটো বাছ টেঙা, আদা ৰচুন পেষ্ট, এইকেইটা হ'ল মেজেঙা গুটি, নিমখ, ৰেড চিলি। এতিয়া এটা কেৰাহীখন পাতি লৈছোঁ। এনেকৈ কেৰাহীত মাংসখিনি এনেকৈ অকণমান ভাজি লৈছোঁ। এনেকৈ প্ৰায় 10 মিনিটমান সময় আমি তেল ওলোৱালৈকে ভাজিম। গাহৰি মাংসটো মোৰ বেছি ফেভাৰিট তো গাহৰি মাংস আমি বইল কৰা খাম, বইল কৰা। ভিডিঅ'টো শেষলৈকে চাব দেই। মাংসটো দেখিছে নাই ৰঙচুৱা পৰিছে। আৰু অকণ এনেকৈ বনাই আছোঁ, চাই থাকক না সম্পূৰ্ণ প্ৰচেছটো মই কেনেকৈ বনাই আছোঁ। আপোনালোকেও ঘৰত বনাই খাই চাব। কম গেছত বনাই দেখিছে নাই কেনেকুৱা ধুনীয়া কালাৰ হৈছে। এতিয়া আমাক দৰকাৰ হ'ব এইটো গেছত পাতি দিছোঁ। এনেকৈ পাতি এই মাংসখিনি এতিয়া মই ইয়াত দি দিছোঁ। মাংসখিনি ইয়াত দিয়াৰ পাছত এতিয়া পানী দি দিছোঁ। মাংস ঢাকনখন এনেকৈ লগাই দিছোঁ। ইয়াত দেখিছে নাই এইখিনিত তেল থাকি গ'ল। কিমান তেল ল'লে গাহৰি পাই তেল ল'লে, তেল দিয়াই নাছিলোঁ। সেই বেঙেনা কেইডোখৰ দেখিছে নাই, বেঙেনা কেইডোখৰ গাহৰি মাংস তেলতে ফ্ৰাই কৰিম। গেছটো বঢ়াই দিছোঁ, কমাই আছিলে এডোখৰকে তেল দেখি দিছোঁ। পানীখিনি এতিয়া উতলিবলৈ ধৰিছে। ইয়াত এনেকৈ ইয়াত আমি এতিয়া বাছ টেঙাখিনি ঢালি দিছোঁ। ইয়াত অকণমান লৰাই দিছোঁ। পিচি থোৱা আদা ৰচুনখিনিও দি দিছোঁ একেলগতে। জোখ অনুযায়ী নিমখ, কাশ্মীৰী পাউডাৰখিনি এতিয়া অকণমান এতিয়া লৰাই মুখনিখন এনেকৈ আকৌ অকণমান দি কাৰণে মাৰি দিছোঁ। এতিয়া আমি ইয়াত কাটি থোৱা দুডোখৰ বন্ধাকবি লৈছোঁ। মাংসত দি খাই বিৰাট ভাল লাগে, সেইকাৰণে মই দি দিছোঁ ইয়াত। তাৰপৰা ইয়াত এইকেইটা মেইন বস্তু, এইকেইটা ধুনীয়া গোন্ধ ইয়াৰ মেজেঙা গুটিকেইটা এনেকৈ লৈ হাতে অকণ এনেকৈ মোহাৰি ইয়াত এনেকৈ দি দিছোঁ। रुको जरा सबर करो। কেপচিকাম আৰু বেঙেনা ফ্ৰাই হৈ গ'ল। এইপিনে আমাৰ গাহৰি মাংস বইলটো হৈ গ'ল। চাওকচোন কেনেকুৱা হৈছে কালাৰটো। এতিয়া মই টেষ্ট কৰিব লৈছোঁ। বহুত টেষ্টি হৈছে গাইছ। এপিচ ময়ো টেষ্ট কৰি চাওঁ তেতিয়াহ'লে কেনেকুৱা হৈছে ন। হা গৰম হৈছে, খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে। আজি কি দিয়া আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।